ইউটিউব চেনেল তো মই শুই উঠিলোঁ মোৰ দেউতাই পঠা চাব যাব দিছে চ' মোক উঠাই দিলে তো এতিয়া পঠা চাব যাওঁ বলক তেনেহ'লে আৰম্ভ কৰোঁ তো এইটো হ'ল আমাৰ মনু এইটো হ'ল দাদা তো এতিয়া মই ৰখি আছোঁ মনক পথাত যাবলৈ তো আমাৰ BMW লৈ যাই আছোঁ বলক তেনেহ'লে কি হয় চাই লওঁ বাটত কিবা যি হয় আৰু মানে তো আমাৰ BMW খালত সোমাই গ'ল BMW খন ওলাই আনি আমি কঠীয়া কঢ়িয়াব যাব লাগিব এতিয়া যেন তেন BMW খন ওলাই লৈ তো এতিয়া মনে টানি আছে যেন তেন অলপ অলপ গৈছে আৰু BMW খন তো অলপ বেছিয়ে গৈছে নেকি তো এতিয়া অলপ টানি টানি লৈ গৈছোঁ যেন তেন তো গাইছ আমি পথাৰ আহি পালোহি এতিয়া মুটি চুটি লৈ হাগি থাকিলেও তাৰপিছত পথাৰ যাম সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা সিপাৰ মৰমে তো এতিয়া দেবিঘা মাটি ৰোৱা গ'ল আৰু আপোনাক কথাখিনি শিকাইছোঁ তো আপোনাক দেখিছোঁ তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা সিপাৰ মৰমে আৱৰা হিয়াৰে বাসাৰ কতনো কবিতা লিখিছোঁ তোমাৰ প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী কবিতা হৃদয়তে সযতনে সংগোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি এতিয়া ঘৰত যাওঁ ঘৰত যাই গা পা ধুই আপোনালোকক চাৰিআলিলৈ লৈ যাম লকডাউনত কেনেকুৱা হৈছে কি দৃশ্য দেখুৱাম ব্লগ দোস্তো তো ৱেলকাম মাই ইউটিউব চেনেল তো আমি চাৰিআলি যাই আছোঁ ব্লগ তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ